কলেজ হ'ব আমি এমপ্লয়মেণ্ট পাম, কেতিয়াবা কলেজ নহ'ব আমি এমপ্লয়মেণ্ট নাপাওঁ। মই আমাৰ বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতোঁতে মই দেখা পাওঁ যে কৰ্ণাটক আৰু তামিলনাডুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ লগত আজি আমি কমেও 20 বছৰ পিছুৱাই আছোঁ। আমি যদি আজি বিভিন্ন ধৰণৰ কোৰ্চৰ কথা কওঁ, তাৰ ভিতৰত যিমান স্পেচিয়েলাইজ আমাৰ শিক্ষা ব্যৱস্থা আছে, স্পেচিয়েলাইজ কোৰ্চ আছে, দুটা ডিপাৰ্টমেণ্টৰ মাজত কেনেকৈ আমি চিন্থেচিছ কৰি আৰু এটা নতুন পাঠ্যক্ৰম আমি আৰম্ভ কৰিব পাৰোঁ, এই ধৰণে আমি ভৱিষ্যতৰ 25 বছৰ চিন্তা কৰাৰ বাতাবৰণ এটা আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিৰ্মাণ কৰিব লাগিব। যে আমাৰ কোনো এটা বিশ্ববিদ্যালয়ে চন্দ্ৰায়নৰ বৃহৎ সফলতাৰ পিছতো কোনো এখন বিশ্ববিদ্যালয়ত মই ৱৰ্কশ্বপ কৰা শুনা নাই যে কেনেকৈ এখন মহাকাশযান চন্দ্ৰলৈকে যাব পাৰে।